খুলি যাব ভালকে নুখুলে তো গাইস আজিৰ ভিডিঅ'টো অলপ বেলেগ টাইপত হ'ব আপোনালোকক ইমান এটা চাব লগা ধুনীয়া ঠাইত লৈ গৈ আছো তো ভিডিঅ'টো প্লিজ কাট নকৰাকে লাষ্টলৈকে চাই থাকিব হেল্ল' গাইস ওয়েলকাম বেক টু মাই চেনেল আৰু আজি মই আপোনালোকক ক'ত লৈ যাম আপোনালোকে গমে পালে সৰলপাৰা তো সৰলপাৰাত যাম যেতিয়া তো তাতে গ'লেতো গা পা ধুব লাগিবই তেতিয়াহে তাতে যোৱাৰ মজাটো পাম তো গা পা ধুব কাৰণে ইয়াত এইটো মোৰ বেগত ললো গামছা কেইখনমান ললো আৰু হাফ পেণ্ট ললো আৰু এইটো মোৰ ঘৰ নহয় এইটো মোৰ দাদাৰ ঘৰ তো যোৱাকালি দাদাৰ ঘৰত আহিছিলো তো ইয়াতে দাদাৰ ৰুমত থাকিছো তো আজি মই দাদাৰ ঘৰৰ পৰাই যাম আৰু আজি আমাৰ লগত মানে যাব গুৱাহাটীৰ পৰা দাদা এজন আহি আছে তো দাদাৰ লগতে আমি যাম দাদাই আমাক ৰাস্তাত পিক আপ কৰি ল'ব অলপ পিছত আহি পাবই দাদাই তো আমি অলপ টাইম ইয়াতে ৰখো কল কৰিলে যাম তাতে গৈ আৰু আমি অলপ সৰু সুৰা পিকনিক কৰিম সেইকাৰণে অলপ খোৱা বস্তু ললো এই ভাত কিবা কিবি শাক চব্জি আছে আৰু ইয়াত আপোনালোকে সকলো দেখা পাব কি কি খাওঁ কি কি নাখাওঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব তো ফাইনেলি দাদাও আহি আমাক গাড়ীত পিক আপ কৰি ল'ল আৰু এতিয়া আমি এনেকৈ লাহে লাহে গৈ আছোঁ কিন্তু এতিয়া বেয়া খবৰ গাইছ তো দাদাই অলপ বেছি লাজ কৰে মানে সেইকাৰণে ভিডিঅ'ত বোলে নাহে তো দাদাক দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'ত একো নাই এতিয়া চলমাৰী মা কালী মন্দিৰক ভগৱানক কিবা এটা দি থৈ যাওঁ তেতিয়া আমি সকলোৱে ভালে ভালে গৈ ভালে ভালে ঘৰত ঘূৰি আহোঁ আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী আপোনালোকে দেখা পাই আছা আৰু অলপ পিছত আমি নৰনাৰায়ণ ব্ৰিজ পামেই আৰু এইপিনে পাহাৰবিলাক চাওক কিমান ধুনীয়া লাগি আছে পানীৰ ইপাৰে আৰু এইটো সৰবজ্যোতি ভাই মোৰ আগৰ ভিডিঅ'বিলাকতো আপোনালোকে দেখাই পাইছা আৰু এনেকৈ আহি ফাইনেলি আমি নৰনাৰায়ণ ব্ৰিজ পালোঁ আৰু এনেকৈ আমি নৰনাৰায়ণ ব্ৰিজৰ ওপৰে লাহে লাহে গৈ আছোঁ আৰু এনেকৈ আহি অলপ পিছত আমি সৰলপাৰাত সোমোৱা ৰাস্তাটো পামেই আৰু এইটো দেখিব পাৰিছে আপোনালোকে ফাইনেলি পাই গ'লোঁ আমি সৰলপাৰাত সোমোৱা মেইন গেটখন আৰু এইটো গেটখনৰ ওপৰত কিবা লিখা আছিল দেখুৱাবই নোৱাৰিলোঁ ভালকৈ একো নাই আৰু তো এনেকৈ আমি আগুৱাই গৈ আছোঁ লাহে লাহে আৰু 1-1.5 ঘণ্টা পিছত পামেই আৰু আমি সৰলপাৰা আৰু এইটো গেটখনৰ পৰা সোমাই 2-3 কিলোমিটাৰ পিছত এনেকুৱা আপোনালোকে জংঘল এনেকুৱা মাজেদি গৈ থাকিবলৈ ৰাস্তা দি কি ভয়ানক জেগা এইবিলাকত হাতী চাতি ওলালে আৰু চেচ আৰু গাড়ী চাড়ী যদি কিবাকৈ বেয়া হৈ যায় অৱস্থা নাই আৰু চেচ জংঘল কি ভয়ানক ডেঞ্জাৰাছ খাতাৰনাক জেগা পা আৰু এতিয়াও 20-22 কিলোমিটাৰমান এনেকৈ যাই থাকিব লাগিব আৰু এইপিনে চাওক ন আপোনালোকে বাপৰে ইমান ধুনীয়া জেগা আকাশৰ পৰা মাটি লৈ নীলা সেউজীয়া গছ গছনি আৰু এনেকৈ আহি অলপ পিছত পামেই আৰু অলপ আগত গৈয়ে মেইন প্লেচটো পাম আমি তো গাইছ ফাইনেলি আৰু আমি আহি পালোঁ সৰলপাৰাত এইফালে চাওক আপোনালোকে দেখিব পাৰিছে আৰু এইফালে চাওক অৰূপ কাকা এইফালে মোৰ ভাই তো আপোনালোকক ভালকৈ মই ভিউটো এবাৰ দেখুৱাই দি আছোঁ সৰলপাৰাৰ আৰু এইপিনে চাওক ন আপোনালোকে মানুহ গাড়ী এনেকৈ লাগে যেন নতুন বছৰতহে পাৰ্টি খাব আহিছে আৰু চবে আৰু এইপিনে দেখা পাইছেনে আপোনালোকে এইপিনে চাওক এনেকুৱা টাইপত পানী বহি গৈছে এইপিনে এটা আৰু এইটো মোৰ সৰবজ্যোতি বঢ়িয়া মজা আৰু এই পানীটো বহুত চাফা আৰু ঠাণ্ডাও হয় আৰু পানীটো বহুত স্পীডত বয় ইয়াত যদি কিবাকৈ শ্লিপ খাই পৰে ক'ৰবাত উটুৱাই লৈ যাব আৰু এইপিনে চাওক মানুহবিলাক কেনেকৈ পাৰ হৈ গৈ আছে ইমান ৰিক্সত বাপৰে আৰু এইপিনে চাওক গাড়ী মানুহ কি ক'ম আৰু চবে পিকনিক খাব আহে ফুৰিব আহে আৰু এইপিনে আপোনালোকক দেখুৱাই দি আছোঁ ৰ'ব এইটো চব কিবা বৰফসকলৰ কিবা শ্বুটিং চলি আছে নেকি কিবা ডেন্স কৰি আছে এইপিনে দেখা পাইছেনে আপোনালোকে ভালকৈ আৰু এতিয়া অলপ আগত আপোনালোকক লৈ গৈ আছোঁ এইপিনে বহুত চাব লগা জেগা আছে মানে বঢ়িয়া আগত তো আপোনালোকক অলপ আগলৈ লৈ গৈ আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই কাট নকৰিব প্লিজ আৰু ये है भैया जी कैसे हो ठीक है আচ্ছা বাপৰে আৰু ইফালে পুৰা চেয়াৰ টেবুল ছাতি থাতি লৈ দেখোন পুৰা গপচত এহে জীৱন
আপোনালোকক যিখিনি পাৰোঁ জাগা দেখুৱাব চেষ্টা কৰিলোঁ। এতিয়া আমিও অলপ গা পা ধুই ভাত চাত খাব লাগে। আমি স্নান কৰি আহিলো, বিৰাট ভাল আচ্ছা। লাগিল, বহুত ভাল লাগিল। ফিলিংছটো বিৰাট ভাল। আচ্ছা দে, আকৌ আহিব আপুনি। আচ্ছা লগ পাম আকৌ, আশা থাকিল দাদাসকল আকৌ লগ পাম। বোম পাৰ্টি চলি আহিছে বোলে, খাও পিও মাজিকাৰো, আৰু এইটো কি টেন না কি কয়, কিবা আছে ভিতৰত, এই কিছুৱেই নাই দেখোন। তো গাইছ বহুত জাগা দেখালো, এতিয়া গা ধুব লাগে আমি, জলদি গা ধুব লাগে এতিয়া আমি। গাইছ ড্ৰেছ চেঞ্জ কৰি ল'লো, এতিয়া অলপ গা ধুব নামো। ঠাণ্ডা পানী বাবা চিকেন লৈ যায়। দিব দা ইমান ঢৌ, কি ঠাণ্ডা। অলপ আৰু এইফালে টিকু গা ধুই আছে আমাৰ, এয়া টিকু ভিজিব মোবাইল, এ বঢ়িয়া ঠাণ্ডা বাবা ইমান স্পীড। পেন খুলি যাব ভালকে, নুখুলে। তো গাইছ ফাইনেলি আমাৰ গা পা ধোৱা হৈ গ'ল, এতিয়া আমি ভাত চাত খাওঁ আৰু ঘৰত যাব লাগে। তো এইপিনে বস্তুকেইটা ৰেডি কৰি আছে ভাত খাবৰ কাৰণে, আৰু এইপিনে আমাৰ ভাত ৰেডি হৈ আছে। আৰু এতিয়া কি লৈ আনিছোঁ কৈ আছোঁ মই আপোনালোকক। এইপিনে আছে গাহৰি মাংস টেষ্টি আৰু দালি, মাছৰুম ভাজি, চিকেন কিবা কিবি লৈ আনিছোঁ। আৰু এনেকুৱা প্লেচত ভাত খোৱাৰ মজাই বেলেগ, কি ক'ম আৰু। তো গাইছ ফাইনেলি আমাৰ গা পা ধোৱা ভাত চাত খোৱা হৈ গ'ল, এতিয়া আমি আৰু ঘৰত যাওঁ। তো আজিলৈ এইখিনিয়ে, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে। তো আহিব আপোনালোকে এদিন ইয়াত সময় মিলাই, বহুত ভাল ধুনীয়া জেগা হয়। তো বাই গাইছ। ইমান ধুনীয়া প্লেচ, যাবতো মন নাই কিন্তু আৰু উপায় নাই, এই আৰু টাটা বাই সকলোকে, উপায় নাই যাব লাগিব আৰু সময় হ'ল। আৰু সকলোকে এবাৰ টাটা বাই গুড বাই, আয়া खत्म, अभी इधर भी टाटा बाय बाय। तो आज के लिए इतना ही बस।